তো ওয়েলকাম টু মাই চেনেল মহামিন ভিডিঅ'গ্ৰাফী। তো আপোনালোকক আজি দেখুৱাম নাৰ্চাৰীত ফুল কিনিবলৈ যাম, ফুল গছ তাৰমানে গছপুলি কিনিবলৈ যাম। তো গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক এটা অনুৰোধ থাকিল, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন টিপি ঘণ্টাটো বজাই দিব, যাতে আটাইতকৈ আগতে আপুনি ভিডিঅ'টো চাব পাৰে। আমি আহি পালোঁ, আমি নাৰ্চাৰীখন আহি পালোঁ। এইটো চাওক আমাৰ এইফালে নাৰ্চাৰীখন, এইটো অলপ সন্ধিয়া হৈছেতো অলপ হেৰি ঠাণ্ডা দেখা যায় অলপ। তো বলক গ'লোঁ নাৰ্চাৰীত, ধুনীয়া ধুনীয়া গছ আছে। এই নাৰ্চাৰীত এইটো কি গছ দাদা? হা নাজনো দুশ টকা অলপ কম চম নহ'ব নেকি? নহয় এই অলপ কম হ'ব, নহয় আৰু কমেই বোলে নহয়। ভাল বোলা হৈছে দাদা, এইটো কি গছ হয়? এইটো কি গছ দাদা? এইটো নেমু গছ হয়। দাম? এইটো 80 টকা হ'ব। এইখিনিতে ভিডিঅ' শেষ কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।